যুদ্ধত হাত ভৰি হেৰুৱা বা পৰাজিত হোৱা ব্যক্তিজনেও জীৱনত ইতিহাস ৰচিব পাৰে, কিন্তু মনৰ পৰা হাৰা ব্যক্তিজনে জীৱনত কেতিয়াও একো কৰিব নোৱাৰে। নমস্কাৰ, মই কুশল গোস্বামী ফিটনেছ ট্ৰেইনাৰ। স্বাগত জনাইছোঁ সকলোকে মোৰ চেনেললৈকে। ইয়াতে অনলি এক্সাৰচাইজ বা ডায়েট বা ফিজিকেল এক্টিভিটি ইয়াৰ বাহিৰেও ইয়াতে মেণ্টেল ফিটনেছৰ কথা আলোচনা কৰিম বা ইয়াতে মটিভেশ্যনৰ কথা আলোচনা কৰিম। বডিৰ পৰা ফিট হৈ থাকিলে নহ'ব, মাইণ্ডৰ পৰা ফিট হ'ব লাগিব। বাহিৰৰ পৰা ঠিকে থাকিবৰ কাৰণে আপুনি ভিতৰৰ পৰা ঠিকে থাকিব লাগিব। আজি আমি অলপ বেলেগ ধৰণে আলোচনা কৰোঁ, কাৰণ এতিয়া লকডাউন পাৰ হৈ গৈছে। লকডাউন যোৱাৰ পিছত বহুতৰে তেনেকুৱা হৈছে, ঘৰত থাকি বা কলেজ স্কুল চববিলাকৰে বন্ধ হৈছে। ঘৰত থাকি অলপ ডিমোটিভেট হৈ গৈছে, বৰিং হৈ গৈছে, কিছুমান নানান ধৰণৰ চিন্তা মনত আহিছে। বহুতে জবলেছ হৈছে, বহুতৰে বিজনেছ ডাউন হৈছে, বহুতৰে চেলাৰী কম হৈছে। সকলোৱে ইয়াতে এটা বিপদত পৰিছে বা বহুতৰে বিপদৰ সন্মুখীন হৈছে। এইখিনি সময়ত মই আপোনালোকক জাষ্ট এটা কথাই ক'ব বিচাৰিম, বেয়া দিন যেনেদৰে বা বেয়া পৰিস্থিতি যেনেদৰে আমাৰ জীৱনত আহিছে এইখিনি সময়ত, তেনেদৰে বহুত সোনকালে ভাল দিনো আমাৰ মাজত আহি আছে। কাৰণ যিমান সোনকালে কিবা এটা বস্তু বেয়া হয়, মনত ৰাখিব তাতকৈ বেছি স্পীডত সেই বস্তুটো ভাল হয়। এতিয়া যিহেতুকে সকলোবোৰ মানুহ ঘৰত সোমাই আছে বা বহুত মানুহ ঘৰত সোমাই আছে, বহুত মানুহ ওলাই অহা নাই, বাহিৰত একো বস্তু বাহিৰৰ এক্টিভিটি কমি গৈছে। সেইকাৰণে সকলোৰে বিজনেছ জব সকলোবিলাক ডাউন হৈ গৈছে। কিন্তু এতিয়া যিটো আপোনাৰ সময় ঘূৰি আহি আছে, ইয়াতে আপোনাৰ আগতকৈ ডাবল ৰেংকত আপোনাৰ গ্ৰ'থ হ'ব। কাৰণ আপোনাৰ বহুত মানুহ একেলগে ওলাই আহিব, বহুত বিজনেছ চলিব, বহুত জব চলিব। আপোনালোকে ডিমোটিভেট নহ'ব, বেছি চিন্তা নকৰিব, আৰু এনেকুৱা সংগৰ লগত থাকিব, এনেকুৱা বন্ধুৰ লগত থাকিব যি আপোনাক মটিভেট কৰে, যি আপোনাৰ পজিটিভ থিংকিঙৰ হয়। কাৰণ আপোনাৰ বন্ধুটোৱে যদি আপোনাক ডিমোটিভেট কৰে বা আপোনাৰ বন্ধুটোৱে যদি কয় যে এইবিলাক বাদ দিয়ে আৰু কি মাথা মাৰিছ, এইবিলাকে কৰোঁ, তেতিয়াহ'লে এনেকুৱা সংগৰ পৰা দূৰত থাকিব। কাৰণ আপোনাৰ ভৱিষ্যত আপোনাৰ হাতত আছে। এনেকুৱা চিটুৱেশ্যন যেতিয়া মানুহ এজনৰ হয়, তেতিয়া এটা বস্তু জুখি যাব পাৰি যে নিজৰ যোগ্যতা কিমান, নিজৰ ধৈৰ্য কিমান, আৰু নিজে ক'ৰ পৰা ক'লৈকে যাব পাৰে। এইখিনি সময়ত আপুনি নিজকে জুখি চাওক। এইখিনি সময়ত আপুনি নিজকে জানি চাওক, আপুনি জীৱনত কি কৰিব পাৰিব, আপুনি জীৱনত ক'লৈকে যাব পাৰিব। নতুন বস্তুৰ আৱিষ্কাৰ সদায় বেয়া পৰিস্থিতিৰ দ্বাৰাই হয়। আমাৰ সকলোৰে জীৱনত বেয়া পৰিস্থিতি আহিছে, আমি সকলোৱে ধৈৰ্য ধৰিব লাগিব, আমি সকলোৱে মটিভেট হৈ থাকিব লাগিব। কাৰণ আমি কেতিয়াও মনৰ পৰা হাৰিব নোৱাৰোঁ। কাৰণ যদি আপুনি এবাৰ মনৰ পৰা হাৰি গৈছে, আপুনি বাহিৰত বহুত কিবা কিবি কৰি থাকক, আপুনি কেতিয়াও জিকিব নোৱাৰিব, আপুনি কেতিয়াও ছাকচেছ হ'ব নোৱাৰিব। মনৰ পৰা কেতিয়াও নাহাৰিব, আপোনাৰ ভিতৰত পজিটিভ থিংকিং ৰাখক, আপুনি নিজক কেতিয়াও আনৰ হাতত হেৰাই নিদিব। ইয়াৰ পৰা বাচিবৰ কাৰণে আপোনালোকে ডেইলি এক্সাৰচাইজ কৰক, য়োগা কৰক, কিছুমান এক্টিভিটি কৰক। কাৰণ এক্সাৰচাইজ কৰিলে আপোনাৰ মন ভালে থাকিব, আপোনাৰ শৰীৰ ভালে থাকিব, ব্ৰেইন পাৱাৰো বাঢ়িব, ফ'কাছো বাঢ়িব। তেতিয়া আপুনি নতুন বস্তুত ফ'কাছ কৰিব পাৰিব, নিজক ভালদৰে জানিব পাৰিব, মেণ্টেলি ষ্ট্ৰং হ'ব পাৰিব, মেণ্টেলি ক্লিয়াৰ হ'ব পাৰিব। ধ্যান ৰাখিব, এক্সাৰচাইজ এক্টিভিটি খুবেই প্ৰয়োজন। যিবিলাকৰ পজিটিভ থিংকিং হয় আপোনাৰ ফ্ৰেণ্ডত, সিহঁতৰ লগত বেছিকৈ থাকিব। পজিটিভ থিংকিং থকা ফ্ৰেণ্ডৰ লগত থাকিলে আপোনাৰো জীৱনটোত বহুত পজিটিভ ভাইব আহিব, আৰু আপুনি কিছুমান নতুন বস্তু কৰিব পাৰিব বা আপুনি ডিমোটিভেট নহয় কেতিয়াও। এই পৰিস্থিতিত যদি আপুনি যুঁজ দিব নোৱাৰে, এই পৰিস্থিতিত যদি আপুনি নিজকে প্ৰস্তুত কৰিব নোৱাৰে, আপুনি কেতিয়াও কমপ্লেইনো নকৰিব। কাৰণ কমপ্লেইন কৰিব অধিকাৰ তাৰ থাকে যিয়ে জীৱনত বহুত প্ৰচেষ্টা কৰে, বহুত চেষ্টা কৰে, তাৰপিছতো যদি নাপায়। আগতে চেষ্টা কৰক, প্ৰচেষ্টা কৰক, তাৰপিছত আপোনালোকে দুখ দিয়ক, আপোনালোকে যি কৰিব বিচাৰিছে সেইটো কৰিব পাৰিব। এইখিনি আছিল আপোনালোক সকলোৰে বাবে। যিসকলে অলপ ডিমোটিভেট হৈছে, যিসকলে অলপমান নিজকে হেৰাই পেলাইছে, যিসকলে এই পৰিস্থিতিৰ সন্মুখীন হ'ব পৰা নাই ভালদৰে, তেওঁলোকৰ বাবে মনত ৰাখিব, এনেকুৱা অৱস্থা আগতেও হৈছিলে আৰু আমি আগতেও ইয়াৰ পৰা বাহিৰ ওলাব পাৰিছোঁ। এতিয়াতো বহুত টেকন'লজি আগবাঢ়িছে, বহুত বস্তু আগবাঢ়িছে, বহুত নতুন নতুন কনচেপ্ট আহিছে। আপোনালোক সকলোৱে চিন্তা নকৰিব, ফিউচাৰ আপোনালোকৰ হাতত আছে, আপোনালোক কোনেও চিন্তা নকৰিব। আমি সকলোৱে আগুৱাই যাম, একেলগে আগুৱাই যাম। মনত ৰাখিব, অকলে যোনে আগুৱাই যায় সি বহুত স্পীডত যাব পাৰিব, কিন্তু যোনে একেলগ বা একগোট হৈ পিনে আগুৱাই যাব পাৰে, সিহঁতে বহুত দূৰ যাব পাৰে। সকলোৱে যাতে একেলগে আগুৱাই যাওঁ, সদায় পজিটিভ হৈ থাকিব, সদায় ক্লিয়াৰ হৈ থাকিব, নিজক লৈ কনফিডেণ্ট থাকিব। এইখিনি আছিল আপোনালোক সকলোৰে বাবে। যদি ভাবিছে আপোনালোকক মই 1%ও মটিভেট কৰিব পাৰিছোঁ বা 1%ও আপোনালোকৰ মাইণ্ড চেঞ্জ কৰিব পাৰিছোঁ, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। আৰু ইয়াতে অনলি ফিজিকেল ফিটনেছৰ কথাই নক'ম, মেণ্টেল ফিটনেছৰ কথাও ক'ম। হেপী হেল্ডি ফেমিলি এটাই উদ্দেশ্য, আপোনালোক হেপী হ'ব লাগিব, হেল্ডি হ'ব লাগিব। আপোনাৰ মন হেপী হ'লে, মন হেল্ডি হ'লে আপুনি এটা সুস্থ শৰীৰ পাব, আপোনালোক সম্পূৰ্ণৰূপে এটা ভাল শৰীৰৰ গৰাকী হ'ব। ধন্যবাদ।